দেউতাক থ'ব আছিলোঁ পুৱাই পাই যাব দেউতা ইউজুৱেলি বাবুৱে থয় কিন্তু আজি ভি মানে যোৱাকালি প্ৰগ্ৰেম চালে ন ৰাসৰ প্ৰগ্ৰেম আহিব দেৰি আছে সেইটো কাৰণে মই থ'ব লগা হ'ল এতিয়া ঢুকুচিতে থ'লোঁ এনেই বাবুৱে ঘগাৰপালৈকে থ'ব যায় আৰু কি কুঁৱলী পৰি আছে দেখিছে এতিয়া ধানবিলাক পকিছে আৰু এইফালে দেউতাৰ টেম্পো আহি পেলাই টেম্পোত যাব আজি যাওঁ মই ময়ো যাই থাকোঁ ঘৰত এতিয়া আৰু অলপ পিছতে যিহেতু ঘৰফালে যাম প্ৰগ্ৰাম আছে চাই থাকক ভিডিঅ'টো সেইফালে হেল্ল' গুড মৰ্ণিং এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে কুশলে আছে ময়ো আছোঁ ভালেই অকণমান চৰ্দিটো লাহে লাহে কমি আহি আছে বাৰু টাইটেল আৰু থাম্বনেইল চাই গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব তেতিয়াহ'লে দেৰি নকৰোঁ ভিডিঅ'টো মাজলৈ আগবঢ়ো চাই থাকক ভিডিঅ'টো পিন্ধা দেখি নাহিব বুঢ়াপা আগে আহে না বাইদা বে এয়া পিম্পল চলাইছে নতুনকৈ এইফালে তাৰমানে মই এতিয়াও জাৱান এইটো প্ৰুফ কৰিছে পিম্পল চলাই থাকিব লাগে ন পিম্পল চলাই থাকিলে গম পাই যে আমি জাৱান হৈ আছোঁ বাইদা বেবিলাক ভিডিঅ'টো মাজলৈ আগবঢ়াওঁ মই এতিয়া ধমতে ৰেডি হৈ লওঁ তাৰপিছত লগ পাই মোৰ আজিৰ আউটফিট এয়া এইযোৰ মেখেলা চাদৰ অনলাইন আনিছোঁ এইটোত ক্ৰপ টপ হয় টেগমাৰ্ক গুচোৱাই নাই এইটো চিনিব লাগিব এইটো অনলাইনে আনিছোঁ এইটোত 1499 লৈছে ডিছকাউণ্ট পাইছোঁ বাৰু আৰু এইযোৰ ওলাই মেলি কিনে দেখায় হৈ গ'লোঁ ৰাতিপুৱা পিন্ধি ল'লোঁ এইখন মাস্ক মাৰিব আছে মাস্কখন মানে কি এইটোৰ লগত টপটোৰ লগত ফ্ৰী পাইছোঁ কিনিব পাৰে টপটো বহুত ধুনীয়া হয় পিন্ধি বহুত আৰাম আছে কলেজলৈকে গৈ থাকোঁ আহি পালোঁ ৰ'ব বাইদেউ আৰু মই অকণমান চাহ খাই লওঁ এইফালে ভিডিঅ' দেখাই আছে আপোনালোকক প্ৰগ্ৰেম দেখাই থাকক দেৱাজিত দৈ গৈছে সম্পাদক সন্মানীয় দেৱজিৎ ভূঞা ডাঙৰীয়া তেখেতক মঞ্চলৈ আদৰি আনিব আজি এই বিশেষ অনুষ্ঠানত উপস্থিত থাকি মোৰো সেই কলেজীয়া জীৱনলৈ মনত পৰিছে 1988 চনত মই যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি গুৱাহাটী কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰিছিলোঁ আজি বিশেষ দিনত মই আৰু বিশেষ কথা নকওঁ ছাত্ৰ ছাত্ৰীসকলক ক'ব খুজিম যে জীৱনত আগবাঢ়ি যাবৰ বাবে নিজৰ সংকল্পটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ নিজে কি কৰিম বুলি ভাবিছে নিজে কোনটো দিশলৈ যাম বুলি ভাবিছে নিজে জীৱনত কি হোৱাৰ লক্ষ্য ঠিক কৰি লৈছে সেইটোহে আচলতে ডাঙৰ কথা আমি সৰুতে লিখিছিলোঁ মাই এম ইন লাইফ আজিও নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে স্কুলীয়া পৰ্যায়ত বিশেষ ৰচনাখন লিখি আহে বিভিন্ন সময়ত তেতিয়া বিভিন্নগৰাকী ছাত্ৰ ছাত্ৰীয়ে হয়তো বিভিন্ন ধৰণৰ বক্তব্য লিখে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে এখন ৰচনা লিখাটোৱে ডাঙৰ কথা নহয় মাই এম ইন লাইফ মোৰ ভৱিষ্যতৰ লক্ষ্য এখন ৰচনা লিখি 10ৰ ভিতৰত 10 বা 10ৰ ভিতৰত 9 নম্বৰ লাভ কৰাটোৱে ডাঙৰ কথা হ'ব নোৱাৰে সেই ৰচনাখনত থকা প্ৰত্যেকটো বাক্য প্ৰত্যেকটো শব্দ প্ৰত্যেকটো চিন্তাধাৰাক সন্মান কৰি সেই লক্ষ্যত উপনীত হ'ব পৰাটোহে আচলতে এগৰাকী সফল শিক্ষাৰ্থী বুলি আজি তাৰিখত এইটো অভিহিত কৰিব পৰা যাব এনেদৰে মই চলাই আছো পেকেট লাঞ্চ আন্দা দেখা পাব ভিতৰত এইফালে খাই আছে এইফালে চব খোৱাত ব্যস্ত এতিয়া বাকী প্ৰগ্ৰাম দেখা আছোঁ বাবু বৰুৱা আহি পাইছে দেখাই আছে আপোনালোকক চাই থাকক ৰমৰা কলৰ মৰমৰ বাবু বৰুৱাতে বহি আছে Oh
ধন্যবাদ। ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আৰু শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই কৈছে যে মোক বহুত দেৰি আচলতে মই সোনকালে আহিছোঁ বহুত, তাৰপিছত আপোনালোকৰ কাৰণে ৰৈ থাকিলোঁ আৰু অলপ ভাল লাগিছে। চব অনুষ্ঠান কেইটামান চালোঁ, খুব ভাল লাগিছে। আৰু মই অনুষ্ঠান আৰম্ভ কৰোঁ। মই আচলতে নলবাৰী বুলি ক'লে নলবাৰী মোৰ, যদিও মই আজাৰত থাকোঁ, গুৱাহাটীৰ আজাৰত থাকোঁ, নলবাৰী মোৰ ছেকেণ্ড ভাল পোৱা ঠাই। যিমান অসমৰ যিমান ঠাই আছে, তো নলবাৰীত বাবু বৰুৱা নলবাৰী হোৱাত বাবু বৰুৱা হোৱাত নলবাৰীৰ বহুত অৰিহণা আছে। মই একদম প্ৰথম ৰোড এলবাম হওক তাৰে আগৰে পৰা নলবাৰীত যথেষ্ট অনুষ্ঠান কৰিছোঁ আৰু নলবাৰীত ৰাইজে যথেষ্ট মৰম দিছে মোক। তো নলবাৰী ৰাইজৰ কাৰণে অলপ জোৰকৈ হাত চাব। ঠিক আছে, অনুষ্ঠান আৰম্ভ কৰোঁ। খুব ধুনীয়া গীত এটি, এই গীতেৰে অনুষ্ঠান আৰম্ভ কৰিছোঁ। বাৰিষাৰে বানত মোৰ অনুষ্ঠান চাইছেনে নাই? বেলেগৰ চাইছেনে? বেলেগ মঞ্চত চাইছে না? তাৰমানে মই ৰাইজে গান নাগালে বাবু বৰুৱাৰ খং উঠে, সেইটো গম পায়নে নাপায়? পায়নে? যে ৰাইজে বাবুৰ লগত গাবই লাগিব। এতিয়া গাবনে নাগায়? বয়া বাৰিষাৰে বানত চিঞৰিলে নহ'ব, নহয় গাব লাগিব। বাৰিষাৰে বানত দাদা এনেকৈ গাব। বাৰিষাৰে বানত ইমান ভাল গাই চবে, শুনি আছিলোঁ মই। জোৰকে গাওঁ। বাৰিষাৰে বানত ছাৰক ভয় কৰিছে, ছাৰক ভয় কৰিছে ন? ঠিক আছে দিয়ক, ধন্যবাদ। বাৰিষাৰে বানত দাদা পৰিছেনে মনত তোৰ দাদা কথা মাৰিছিলোঁ যে কলৰে নাৱত মিঠা মিঠা কথাবোৰ আছেনে মনত মন যায়ো ভতি গাঁৱলৈ গাব। বাৰিষাৰে বানত বাবু পৰিছেনে মনত তোৰ বাবু কথা মাৰিছিলোঁ যে কলৰে নাৱত ধেমালিতে যাওঁ দূৰলৈ ভয়ে ভয়ে আবু আৰু আমি এইফালে খানা খাই আছোঁ। ৰ'ব, খানাটো খাই লওঁ, তাৰপিছত খাই আছোঁ। আৰু এইবিলাক আমাৰ ষ্টুডেণ্ট বহুখিনি গ'লে আৰু কেইটামান এয়া গোটেইখিনি ফাইনেল ইয়েৰৰ ষ্টুডেণ্ট। কালি আহিব, আহিব চাফা কৰিব আহিব। ভংগ ভিডিঅ'টো চাই কেনে গ'লে জনাব, যদি ভাল গ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। যাই থাকোঁ এতিয়া ঘৰলৈকে। বাই 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 বাই। চবেই বাই বাই দিছে।